Prime Minister Modi brought us a gift, a very, very good toffee. Melody. এটা মাত্ৰ 1 টকাৰ মেলোডি চকলেট কিন্তু PM মোদীয়ে এটা গিফ্টৰ পিছতে ইণ্টাৰনেট এক্সপ্লোড হৈ গৈছে ইটালীৰ PM জৰ্জিয়া মেলোনিক PM মোদীয়ে গিফ্ট কৰিলে মেলোডি চকলেট তাৰ পাছতেই আৰম্ভ হ'ল মেলোডি ট্ৰেণ্ড মেলোনি প্লাছ মোদী মেলোডি এই মিম আগতেও ভাইৰেল হৈছিল কিন্তু এইবাৰ মোদীয়ে সঁচাকৈ মেলোডি চকলেট গিফ্ট কৰিছে আৰু ইণ্টাৰনেটক বেছি ক্ৰেজি কৰি দিলে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত কোটি কোটি ভিউজ পাইছে গুগলত মেলোডি চকলেটৰ চাৰ্চ হঠাতে বহুগুণে বৃদ্ধি পাই গৈছে আৰু আটাইতকৈ ক্ৰেজি কথাটো কি জানেনে পাৰ্লি নাম দেখি ষ্টক মাৰ্কেট মানুহে শ্বেয়াৰ একেবাৰে কিনিবলৈ আৰম্ভ কৰিলে কিন্তু টুইষ্ট আছে যে যি কোম্পানীৰ ষ্টকটো উঠিল সেই কোম্পানীটো মেলোডি বনোৱা কোম্পানী নহয় মাত্ৰ ভাইৰেল হাইপ আৰু মিম কালচাৰৰ কাৰণে মাৰ্কেট ৰিয়েক্ট কৰিলে এয়া হৈছে ছ'চিয়েল মিডিয়াৰ পৰা এটা চকলেট এটা মিম আৰু কোটি কোটি মানুহৰ এটেনশ্যন মেলোডি এতিয়া মাত্ৰ মিম নহয় এটা ভাইৰেল গ্ল'বেল ট্ৰেণ্ড হৈ পৰিছে